এটা কবিতাৰ সন্ধানত মই উৰে ৰাতি সাৰি থাকোঁ। তুমি আশে পাশে থকা সময়বোৰত শব্দবোৰ কবিতা হৈ নসৰে। তুমি এটি জীয়ন্ত কবিতা হৈ আচন্ন কৰি ৰাখা মোক। সান্নিধ্যৰো কি আচৰিত ৰাগী নহয়নে? ক'বলৈ মন যায়, তোমাক লগ নোপোৱা হ'লে গমেই নাপালোহেঁতেন কাৰ বাবে কঢ়িয়াই আছিলোঁ ইমান হেঁপাহ। ৰবীন্দ্ৰনাথৰ কবিতাবোৰত নিজক হেৰুৱাৰ মুহূৰ্তত অনুভৱ হয় বিচ্ছেদ শব্দটোৰ কৰুণতা। ৰেলগাড়ীৰ কামৰাই হঠাৎ দেখা ভাবিনি সম্ভব হবে কোনোদিন। আগে ওকে বারবার দেখছি লাল রঙের শাড়িতে ডালিম ফুলের মতো রাঙা। তুমি সেই বিচ্ছেদৰ সুৰ হৈ নাহিবা। আহিবই যদি বিচাৰিছা হৃদয়ৰ শূন্য উপত্যকাত। তুমি এজোপা পলাশ হৈ ফুলি উঠা। ফাগুনৰ শুষ্কতায়ো সলনি কৰিব নোৱাৰাকৈ তেজোদীপ্ত হৈ থাকা। অভিমানত যদি তোমালৈ মনত নপৰে বুলি কওঁ, তুমি অভ্যাস এটি হৈ ধৰা দিয়া প্ৰতি মুহূৰ্তত। মোক প্ৰেমৰ বাবে প্ৰতিশ্ৰুতি নালাগে।